আসসালামু আলাইকুম নমস্কাৰ মই মিলি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমি সকলোৱে আমাৰ স্কিনখন ধুনীয়াকৈ ৰাখিব বিচাৰোঁ নহয় জানো সকলোৱে বিচাৰোঁ যে আমাৰ একদম এখন ধুনীয়া স্কিন হওক যদি অলপো পিম্পলছ নাথাকক দাগ নাথাকক আমি অলপ ইয়ং দেখা পাওঁ নহয় জানো সেইবাবে আজি মই আপোনালোকলৈ এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ য'ত মই আপোনালোকক ক'ম দুটা টিপছ দুটা আপোনালোকক মই DIY মানে কৰি দেখাম টিপছ নহয় একচুৱেলি দুটা DIY কৰি দেখাম মই একেবাৰে ঘৰুৱা আৰু সহজ পদ্ধতিৰে যি দুটা উপায়েৰে আপুনি আপোনাৰ স্কিনখন বহুত ধুনীয়াকৈ ৰাখিব পাৰিব যাৰ ডাৰ্ক চাৰ্কলছ আছে সেইবোৰ নাইকিয়া হ'ব যাৰ পিগমেণ্টেশ্যন আছে অপেন প'ৰ্ছ আছে সেইবোৰ নাইকিয়া হ'ব আপোনালোকে কেৱল এমাহ ইউজ কৰক কেৱল এইটো বস্তু আপোনালোকে এমাহ ইউজ কৰক আৰু আপোনালোকে ডিফাৰেন্স অতি সোনকালে দেখা পাব আৰু হেতু হৈছে বেলেগ একো নহয় টোনাৰ আমি সকলোৱে আজিকালি টোনাৰ ইউজ কৰোঁ বহুতে ইউজ নকৰে বহুতেও এতিয়াও টোনাৰটো ইউজ নকৰে আৰু টোনাৰৰ বিষয়ে মানে ইমান সম্যকভাৱে তেওঁলোকৰ হেতুৰ ওপৰত মানে নলেজ নাই যে টোনাৰটো আমি কিয় ইউজ কৰিব লাগে যে আমি দামী টোনাৰ ইউজ কৰিব লাগে তেনেকুৱা নহয় কম দামী টোনাৰ ইউজ কৰিব পাৰে যোনটো আপোনাৰ স্কিনৰ লগত মিলে আপোনাৰ স্কিনৰ টেক্সচাৰটোৰ লগত মেচ হয় নহয় জানো আপোনালোকে ভাবিছে নেকি যে মোৰ স্কিনখন এনেকুৱা আছিলে বুলি এতিয়া মই আপোনালোকক এই ভিডিঅ'টো কৰাৰ সময়ত মই মোৰ মুখত অলপো মেকআপ কৰা নাই আপোনালোকে লিপষ্টিকটো দেখি ভাবিব পাৰে যে মই মেকআপ কৰিছোঁ বুলি কিন্তু মোৰ মুখত অলপো মেকআপ নাই সেইটো মই আপোনালোকক প্ৰুফ দি আছোঁ এখন টিস্যু এয়া চাব পাৰে আপোনালোকে দেখিছেনে মই অলপো মেকআপ ইউজ কৰা নাই কাৰণ ভিডিঅ'ত আহিম কাৰণে অলপ লিপষ্টিক লগাইছোঁ কিন্তু মই মেকআপ অলপো ইউজ কৰা নাই মোৰ এই স্কিনখনৰ ৰাজটো হৈছে টোনাৰ যিটো মই ঘৰুৱাভাৱে বনাই পেলাই মই নিজৰ স্কিনত ইউজ কৰোঁ মই কিনি আনিও দোকানৰ পৰা কিনি আনিও মই টোনাৰ ইউজ কৰিছিলোঁ কিন্তু যিমানেই দামী টোনাৰ নহওক কিয় তাত অলপ হ'লেও কেমিকেলছ মানে দিয়া থাকেই বা কেমিকেল ইউজ কৰা হয়েই কিন্তু আমি যোনবোৰ ঘৰুৱাভাৱে আমি বনাওঁ যিয়ে নহওক টোনাৰেই হওক বা যি আমি DIY কৰি ঘৰত বনাওঁ সেইটো আমি ফ্ৰেছ ঘৰুৱাভাৱে বনাওঁ তাত একো কেমিকেল নাথাকে নহয় জানো আৰু মই যোনটো আপোনালোকক আজি দুটা টোনাৰ আপোনালোকক মই ঘৰুৱাভাৱে বনাই দেখাম যিটো আপোনালোকে ইউজ কৰি বহুত এটা ভাল ফলাফল পাব আৰু এমাহ আপোনালোকে এইটো বস্তু ইউজ কৰক আৰু এমাহৰ পিছত আহি পেলাই আপোনালোকে মোক কমেণ্টত কওক যে হয় আমি ভাল পাইছোঁ কাৰণ মোৰ এই স্কিনখন ভাল হৈছে যে কেৱল মই সেইটো ইউজ কৰাৰ বাবে মোৰ স্কিনখন ইমানেই বেয়া আছিলে যে মই আপোনালোকক কি ক'ম যদি মোৰ পুৰণা ফটো থাকিলেহেঁতেন আজি এবছৰৰ আগলৈকে মোৰ স্কিনখন ইমানেই বেয়া আছিলে যোনখিনি মোৰ লগৰ যোনখিনি মোৰ ফ্ৰেণ্ডছ যোনখিনি মোৰ ফেমিলিৰ মানুহ তেওঁলোকে জানেই চাগে মোৰ স্কিনখন ইমানেই বেছি বেয়া আছিলে পিম্পলছ আছিলে আৰু সৰু পিম্পলছ নহয় বহুত ডাঙৰ ডাঙৰ পিম্পলছ ওলাইছিলে আৰু মানে স্কিনখনত মোৰ কি হৈছিলে এনেকৈ মানে ৰঙা ৰঙা হৈ গৈছিলে গোটেই চকুৰ পাৰিটো মই সেইখন ফটো আপোনালোকক এড কৰি দিম থাম্বনেইলত আপোনালোকে দেখিব বা দেখিছেই চাগে থাম্বনেইলখন যোনে চাইছে মানে গোটেই মোৰ চকুৰ এৰিয়াটো ৰঙা পৰি যায় এলাৰ্জিৰ নিচিনা ৰঙা পৰি যায় আৰু খুব খজুৱাই মানে বস্তুটো ফুলি ফুলি যায় মানে পুৰা ইমানেই মানে মোৰ অশান্তি লাগে মই মানে ইমানেই অশান্তিত থাকোঁ মই ৰ'দত ওলাব নোৱাৰোঁ ৰ'দত ওলালে গোটেই চকুৰ এৰিয়াটো ৰঙা পৰি যায় গোটেই গুটি গুটি ওলাই যায় সৰু সৰু গুটি গুটি ওলাই যায় সেইটো পাওঁ আনকি মই বহুত ৰক্ষা পাইছোঁ এইবাৰ ইমান বেছি গৰম বহুত বেছি গৰম কিন্তু ভগৱানৰ কৃপাত আল্লাই কৰাত মোৰ এইবাৰ একো তেনেকুৱা প্ৰব্লেম হোৱা নাই চকুত মই মানে বহুত ভাল পাইছোঁ এইটো ইউজ কৰি আশা কৰোঁ আপোনালোকেও সেইটো ইউজ কৰিব আৰু মই আপোনালোকক আজি দুটা ধৰণেৰে বনাই পেলাই দেখুৱাম যে আমি বহুত ধৰণেৰে টোনাৰ বনাব পাৰি বহুত ঘৰুৱা পদ্ধতি ইউজ কৰি টোনাৰ বনাব পাৰি কিন্তু মই একেবাৰে দুটা সহজ পদ্ধতিৰে আপোনালোকক বনোৱা দেখাম যেটা মই ব্যৱহাৰ কৰি ভাল ফল পাইছোঁ আশা কৰোঁ আপোনালোকেও পাব তো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ স্কিনখন মেইনটেইন কৰি ৰখা আমাৰ প্ৰথম পাৰ্টটোৱে হৈছে CTM যোনটো হৈছে ক্লিনজিং টনিং আৰু মইশ্চাৰাইজিং আমিতো ক্লিনজিং মানে আমি চাফা মুখখন চাফাটো আমি সকলোৱে কৰোঁ নহয় জানো সকলোৱে ফেচ ৱাছ ইউজ কৰেই দামী হওক কম দামী হওক যিয়ে নহওক সকলোৱে এটা ফেচ ৱাছটো ইউজ কৰোঁৱে আমি তাৰপিছত আহি পেলাই আমি কি কৰোঁ মুখত আমি ক্ৰীম ইউজ কৰোঁ যোনটো মইশ্চাৰাইজাৰ বুলি আমি কওঁ মইশ্চাৰাইজিং কৰোঁ নহয় জানো কিন্তু
ক্লিনজিং আৰু ময়শ্চাৰাইজিঙৰ মাজত এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে টনিং আমি স্কিনখন আমি টনিং কৰিব লাগে টনাৰ ইউজ কৰিব লাগে যিহেতু আমাৰ স্কিনখনত অপেন প'ৰছ হৈ যায় যাৰ ডাৰ্ক সাৰ্কেলছ আছে বা মানে টনাৰে বহুত এটা মানে ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আমাৰ স্কিনখন ভালে ৰখাত সো এতিয়া কওঁ যে টনাৰটো আমি কিয় ইউজ কৰিব লাগে টনাৰ এনো কি এনেকুৱা কাম কৰে যে আমি টনাৰ ইউজ কৰিব লাগে বহুতেই হয়তো জানে কিন্তু এনেকুৱা আছে যিয়ে বহুতেই নাজানে যে আমি টনাৰটো কিয় ইউজ কৰিব লাগে আৰু ভাবো যে মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বহুতৰে লাভ হ'ব সো ফাৰ্ষ্ট কথাটো হৈছে যেনেকৈ পানীয়ে আমি পানী খাওঁ পানীয়ে আমাৰ শৰীৰত pH লেভেলটো আমাৰ মেইনটেইন ৰাখে নহয় জানো ঠিক সেইদৰে আমাৰ মানে আমি যদি আমাৰ স্কিনত টনাৰটো ইউজ কৰোঁ টনাৰে আমাৰ স্কিনৰ যোনটো pH লেভেল সেইটো টনাৰে মেইনটেইন ৰাখে যিবোৰ আমাৰ স্কিনত প'ৰছ থাকে সেইবোৰ টাইট কৰাত টনাৰে সহায় কৰে আমাক টনাৰে আৰু এটা কি কৰে জানেনে আমি যে মুখ ধুই আহি পেলাই আমি ময়শ্চাৰাইজাৰ লগাওঁ ধৰক আমি মানে যোনটো আমি ক্ৰীম ইউজ কৰোঁ নহয় জানো স্কিনখন ভালে থাকিবলৈ আমি যদি ক্ৰীমটোৰ লগোৱাৰ আগত টনাৰটো ইউজ কৰি লওঁ টনাৰে সেই ক্ৰীমটো আমাৰ স্কিনত লক কৰি দিয়ে মানে টাইট কৰি ৰাখে যি কাৰণে আমাৰ স্কিনখন বহুত ফ্ৰেছ লাগে দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকে সেইবাবে টনাৰটো আমি ইউজ কৰিব লাগে আমি আজিকালি সকলোৱে জানো যে ৰাইচ ৱাটাৰ যোনটো ৰাইচ ৱাটাৰ চাউলৰ পৰা যোনটো মানে ৱাটাৰ পানীটো তৈয়াৰ কৰা হয় সেইটো আমাৰ স্কিনৰ কাৰণে কিমান বেছি লাভদায়ক সেইটো আজিকালি সকলোৱে জানে নহয় জানো আৰু যোনটো মানে ৰাইচ ৱাটাৰটো একচুৱেলি সেইটো বুলিয়ে নহয় যোনটো ফাৰ্মেণ্টেড ৰাইচ সেইটো আমাৰ দেহৰ কাৰণে খুবেই লাভদায়ক তাত যোনখিনি ভিটামিনছ মিনাৰেলছ থাকে জিংক আইৰণ যোনখিনি থাকে সেইবোৰ আমাৰ দেহৰ কাৰণে খুবেই প্ৰয়োজনীয় ঠিক সেইদৰে আমাৰ স্কিনৰ কাৰণে যোনটো আমি ৰাইচ ৱাটাৰ মানে পাওঁ চাউলৰ পৰা ভিজাই থৈ পেলাই আমি যোনটো পানী পাওঁ সেইটো আমাৰ মুখৰ কাৰণেও খুবেই প্ৰয়োজনীয় যিয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে আৰু যোনটো আমাৰ স্কিনত কলাজেন প্ৰডাকশ্যন হয় ন সেইটো ৰাইচ ৱাটাৰৰ দ্বাৰা মানে আমি পাব পাৰোঁ আৰু ৰাইচ ৱাটাৰত বহুত ভিটামিনছ থাকে মিনাৰেলছ থাকে ভিটামিন ই থাকে ভিটামিন B12 থাকে যিখিনি আমাৰ স্কিনত বহুত বেছি স্কিনখন ইম্প্ৰুভত সহায় কৰে আৰু আমাৰ স্কিনৰ 80% প্ৰব্লেম ৰাইচ ৱাটাৰে সলভ কৰিব পাৰে জানেনে আপোনালোকে সো আজি মই ৰাইচ ৱাটাৰৰ দ্বাৰাই একেবাৰে সহজ পদ্ধতিৰে এটা টনাৰ ইউজ কৰি দেখাম যিটো আপোনালোকে ইউজ কৰিলে বহুত লাভ পাব আৰু ৰাইচ ৱাটাৰৰ লগত মই আৰু এটা ইনগ্ৰেডিয়েণ্টছ এড কৰিম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক অলপো স্কিপ নকৰিব যদি আপোনালোকে এখন গ্লাছ স্কিন ধুনীয়া স্কিন য'ত আপোনালোকৰ দাগ পিম্পলছ নাথাকে যদি আপোনালোকে এণ্টি এজিং এটা সলিউশ্যন বিচাৰি আছে তেনেহ'লে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে দুয়োটা টনাৰে খুব আপোনালোকে ইউজ কৰি ভাল ফল পাব তো আহক আমি বস্তুখিনি বনাওঁ একদম সহজ পদ্ধতিৰে প্ৰথম যোনটো DIY মই আপোনালোকক কৈছিলোৱে যে সেইটো মই বনাম এয়া চাউলৰ পানী দি পেলাই ৰাইচ ৱাটাৰ এই চাউলখিনি মই গোটেই ৰাতি ভিজাই থৈছিলোঁ গোটেই ৰাতি ভিজাই থোৱাৰ পিছত এয়া দেখিছেনে এনেকুৱা এইখিনি ৰেডি হৈ আছে আৰু ইয়াৰ লগতে মই এড কৰিম এয়া গোলাপ জল দুটোপালমান মই ইয়াতে এড কৰিম আৰু সকলোৱে জানে ৰাইচ ৱাটাৰৰ প্ৰফিটবোৰ সকলোৱে জানে আৰু লগতে ইয়াৰ লগত গোলাপ জল যিহেতু থাকিব দুইটাই আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু আপোনালোকে অকল যদি আপোনালোকে বিচাৰে যে ৰাইচ ৱাটাৰ ইউজ নকৰোঁ আপোনালোকে অকল গোলাপ জলো টনাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰে আৰু এনেকুৱা খালি এটা বউল আপোনালোকে লৈ ল'ব বউল বা বাটি এটা লৈ ল'ব আৰু এটা ল'ব এনেকুৱা খালি বটল মোৰ ওচৰত খালি বটল এইটোৱে আছিলে এইটো দেখিছেনে এইটো কুকুম্বাৰ টনাৰ হয় এইটো মই আগতে ইউজ কৰিছিলোঁ এইটো গুড ভাইবছৰ হয় আৰু এইটো খালি এনেকুৱা এটা আপোনালোকে বটল লৈ ল'ব মোৰ ওচৰত যিহেতু এইটোৱে আছিলে সেইবাবে মই আপোনালোকক এইটোৱে দেখাইছোঁ এতিয়া চাউলখিনি যেহেতু আমি যোৱা ৰাতিয়ে ভিজাই থৈছোঁ সেইবাবে চাউলৰ ওপৰত দেখিছেনে পানীখিনি ধুনীয়া হৈ আছে চাউলখিনি তলত বহি আছে এতিয়া আমি এই পানীখিনি
ইয়াত লৈ ল'ম আৰু আপোনালোকে চাউলখিনি ভালদৰে প্ৰথমতে ধুই ল'ব দুবাৰ তিনিবাৰ আমি যেনেকৈ ভাত বনাওঁতে চাউলখিনি ধুই লওঁ ন তেনেদৰে ভালকৈ আপোনালোকে চাউলখিনি ধুই ল'ব আৰু এই পানীটো আপোনালোকে ডাইৰেক্ট টেপৰ পানী বা দমকলৰ বা যিয়ে নহওক ডাইৰেক্ট আপোনালোকে পানীটো ইউজ নকৰিব যোনটো আমি খাওঁ মিনাৰেল ৱাটাৰ বা আমি ফিল্টাৰ কৰি যোনটো পানী খাওঁ সেইটো পানীহে ইউজ কৰিব আপোনালোকে আৰু এয়া দেখিছেনে মই চাউলখিনি আৰু পানীখিনি বেলেগ বেলেগ কৰি ল'লোঁ এতিয়া আমি এই পানীখিনিয়ে আমি টোনাৰ হিচাপে ইউজ কৰিম যিটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু ইয়াত মই এতিয়া 2 টোপালমান গোলাপ জল এড কৰিম তাৰপিছত দুয়োখিনি মিশ্ৰণ মই এনেদৰে মিক্স কৰি দিম মিক্স কৰি পেলাই মই যে খালী বটলটো লৈছিলোঁ এই খালী বটলটোত মই গোটেইখিনি এতিয়া ভৰাই ল'ম আপোনালোকে যিমান পাৰে স্প্ৰে বটলে ল'বলৈ ট্ৰাই কৰিব মই মানে সুবিধা পাওঁ স্প্ৰে বটল দি ল'বলৈ এনেদৰে গোটেই মিশ্ৰণখিনি ভৰাই ল'ব স্প্ৰে বটল ল'লে মুখত স্প্ৰেটো কৰিবলৈ বা মুখত মানে স্প্ৰে কৰিবলৈ সুবিধা হয় সেইবাবে স্প্ৰে বটল ল'ব অনলাইন এনেকুৱা ধৰণৰ স্প্ৰে বটল আপোনালোকে পাই যাব একদম ৰিজনেবল প্ৰাইচত এয়া দেখিছেনে স্প্ৰে কৰিবলৈ যিহেতু খুবেই ভাল হয় মোৰ ওচৰত যিহেতু এনেকুৱা স্প্ৰে বটল নাছিলে মানে আছিলে মই মানে আগতে অনা টোনাৰবোৰৰ বটলহে আছিলে এনেকুৱা ধৰণৰ সেইবাবে মই এইটোৱে ইউজ কৰিছোঁ মই বটলটো ধুই মেলি ধুনীয়াকৈ থৈ দিছিলোঁ আৰু সেইবাবে এতিয়া এইটোতে মই ইউজ কৰিম এইটো টোনাৰ তো আপোনালোকে প্ৰথম DIYটো দেখিলেই মই ৰাইচ ৱাটাৰ আৰু গোলাপ জলেৰে কেনেদৰে বনালোঁ সেইটো আপোনালোকে এমাহ ইউজ কৰি চাওক তাৰপিছত আপোনালোকে কমেণ্ট বক্সত আহি মোক কমেণ্ট কৰিব আপোনালোকে প্ৰুফ পাইছেনে নাই আৰু মই আপোনালোকক 100% গেৰাণ্টি দিছোঁ যে আপোনালোকে এটা ভাল ফলাফল পাবই তো এতিয়া মই নেক্সট আপোনালোকক কৈছিলোঁ যে মই 2টা DIY আপোনালোকক দেখাম এতিয়া মই নেক্সট DIYটো কৰিব লৈছোঁ সেইটো একেবাৰে ইজি আৰু তাত মই যিকেইটা বস্তু ইউজ কৰিম সেইকেইটা আমাৰ স্কিনৰ কাৰণে খুবেই মানে লাভদায়ক সেইকেইটা ইউজ কৰিলে আমি স্কিনত খুব ভাল ফল পাওঁ আৰু বহুতেই চাগে সেইকেইটা বস্তু নিজৰ স্কিনত ইউজ কৰিছে এবাৰ হ'লেও আৰু বহুতৰে ওচৰত চাগে সেইকেইটা বস্তু আছে মই যিহেতু কৈছোঁ মই একেবাৰে ঘৰুৱা পদ্ধতিৰে আপোনালোকক বনাবলৈ শিকাম তো মই ফাৰ্ষ্ট ইউজ কৰিম এইটো এল'ভেৰা জেলটো চবৰে ওচৰতে থাকেই চবেই চাগে এইটো ইউজ কৰেই সকলোৰে ঘৰতে এইটো থাকেই যিহেতু সেইটো আমাৰ স্কিনৰ কাৰণে কিমান ভাল সকলোৱে জানেই আৰু মই ইয়াতে কোনো পানীৰ ইউজ নকৰোঁ মানে যোনটো আমি মিনাৰেল ৱাটাৰ হওক আমি খোৱা পানী হওক মই ইয়াত কোনো পানীৰ ইউজ নকৰোঁ মই তাৰ সলনি ইয়াত ৰ'জ ৱাটাৰ গোলাপ জল ইউজ কৰিম যিকোনো ধৰণৰ আপোনালোকে যিকোনো ব্ৰেণ্ডৰ গোলাপ জল আপোনালোকে ইউজ কৰিব পাৰে মোৰ ওচৰত এইটো ডাবৰৰ আছিলে মই এইটোৱে ইউজ কৰোঁ আৰু ইয়াতো মই টোনাৰটোত এইটোৱে ইউজ কৰিম এতিয়া নেক্সট মই ইউজ কৰিম গ্লিচাৰিন দিম ইয়াত মই 2 টোপালমান ইয়াতে গ্লিচাৰিনো ইউজ কৰিম গ্লিচাৰিনো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু লাষ্ট মই ইয়াতে ইউজ কৰিম এটা ভিটামিন ই কেপচুল ভিটামিন ই কেপচুলে আমাৰ যোনবোৰ স্কিনৰ ডাৰ্ক সাৰ্কলছ হয় ন পিম্পলছ হ'লে যোনবোৰ দাগ থাকি যায় বা আমাৰ যোনবোৰ চকুৰ তলৰ দাগবোৰ থাকে সেইবোৰত আমি যদি ভিটামিন ই কেপচুলটো ইউজ কৰোঁ আমি অতি সোনকালে ইয়াৰ ফল পাওঁ আৰু এটা বস্তু একেলগ কৰি যিহেতু আমি আমাৰ স্কিনত ইউজ কৰিম সো আমি মানে বহুত এটা ভাল ফল পাম আপোনালোকে বহুত এটা ভাল ৰিজাল্ট পাব তো আহক এইটো ৰেডি কৰোঁ এইটো প্ৰথমতে মই ইউজ কৰিম গোলাপ জল যিহেতু মই আপোনালোকক কৈছোঁৱেই মই ইয়াত কোনো ধৰণৰ পানী ইউজ নকৰোঁ অলপ সৰহকৈ আপোনালোকে গোলাপ জল ইয়াতে ল'ব তাৰপিছত ইয়াতে মই এড কৰিম এয়া দেখিছেনে এল'ভেৰা জেল আপোনালোকে যদি ডাইৰেক্ট গছৰ যোনটো আমাৰ এল'ভেৰা জেল সেইটো আনি যদি ইয়াতে মিক্স কৰিব পাৰে সেইটোতো আৰু খুবেই ভাল মোৰ ওচৰত যিহেতু এতিয়া নাই মই সেইবাবে এইটো পতঞ্জলিৰ এল'ভেৰা জেলটো মই ইউজ কৰিছোঁ তাৰপিছত ইয়াতে দিম এয়া গ্লিচাৰিন 2 টোপালমান গ্লিচাৰিন ইয়াতে মই ইউজ কৰিম আৰু ইয়াতে দিম মই এয়া দেখিছেনে ভিটামিন ই কেপচুল যেহেতু আমাৰ বস্তুখিনি অলপ সৰহকৈ লৈছোঁ সেইবাবে মই ইয়াতে 2টা ভিটামিন ই কেপচুল ইয়াতে এড কৰি দিম ভিটামিন ই কেপচুলটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল সেইবাবে এই দুয়োটা মই ভিটামিন ই কেপচুল ইয়াতে এড কৰিম এয়া দেখিছেনে মই ইয়াতে ভিটামিন ই কেপচুলটো মিক্স কৰি দিছোঁ মই ইয়াতে যিকেইটা প্ৰডাক্ট ইউজ কৰিছোঁ গোটেইকেইটা প্ৰডাক্টে আমাৰ স্কিনৰ কাৰণে খুবেই ভাল
গোটেইকেইটা প্ৰডাক্টে আমাৰ স্কিনখনক হেলদি ৰাখে আমাৰ যোনবোৰ ডাৰ্ক সাৰ্কেলছ হয় পিম্পলছ হয় পিগমেন্টেশ্যন হয় ওপেন প'ৰ্ছ থাকে সেইবোৰ গোটেইবোৰ আমাৰ ঠিক কৰাত মেইনটেইন কৰাত স্কিনখন সহায় কৰে আৰু আমি সকলোৱে আমাৰ স্কিনখন ধুনীয়া দেখুৱাটোৱে বিচাৰো নহয় জানো সেইবাবে এই গোটেইখিনি বস্তুৱে আমাৰ স্কিনটো ভাল কৰি ৰাখে আৰু দেখিছেনে মই গোটেই মিশ্ৰণটো এনেদৰে মিলাই ললো মিলাই পেলে আমাক আকৌ এটা খালি বটলৰ প্ৰয়োজন হ'ব খালি বটল এইটো মোৰ মেকআপ ফিক্সাৰৰ বটল আছিল দেখিছেনে মেকআপ ফিক্সাৰ এটো আছিল কিন্তু এটো বটল এতিয়া খালি মই ধুই পেলে ৰেডি কৰি থৈছিলো মই এনেকুৱা ধৰণৰ স্প্ৰে বটলবোৰে ইউজ কৰো মই মানে ভাল পাওঁ স্প্ৰে কৰিবলৈ আপোনালোকৰ ওচৰত খালি বটল থাকিলেও আপোনালোকে কটন পেডেদি বা কটন দি ইউজ কৰিব পাৰে মুখত মই স্প্ৰে বটলে প্ৰিফাৰ কৰো আৰু এই গোটেই মিশ্ৰণটো এতিয়া লাহে লাহে মই ইয়াত বটলটোত ভৰাই দিম সো আপোনালোকে দেখিলেই যে মই একদম ঘৰুৱা বস্তু ইউজ কৰি ঘৰুৱা প্ৰডাক্ট ইউজ কৰি পেলাই দুটা বিৰাটে ধুনীয়া টোনাৰ বনাবলৈ আপোনালোকক শিকালো আৰু হেগিটা আপোনালোকে ইউজ কৰিলে বিৰাটে ভাল ফল পাব আপোনালোকে ইউজ কৰি চাব মই 110% আপোনালোকক গ্যাৰান্টি দিছো যে আপোনালোকে বিৰাটে ভাল ফল পাব আপোনালোকে কিন্তু এদিনো স্কিপ নকৰিব আপোনালোকে এমাহ বা 20 দিন আপোনালোকে ইউজ কৰি চাওক তাৰ পিছত আপোনালোকে মোক ক'ব আৰু মই যিকিটা বস্তু ইউজ কৰিছো সকলোৱে জানে বিৰাটে ভাল বস্তু আমাৰ স্কিনৰ কাৰণে বিৰাট ভাল এল'ভেৰা জেলে হওক গোলাপ জলে হওক ভিটামিন ই কেপসুল আৰু মই যে ইউজ কৰিলো ৰাইচ ৱাটাৰ যিটো আমাৰ স্কিনৰ কাৰণে এটা বিৰাটে ভাল বস্তু হয় আৰু আপোনালোকে যে এনেকুৱা নহয় এবাৰ ইউজ কৰিলো ৰাতিপুৱা দিনটো আৰু নকৰো আপোনালোকে 2-3 বাৰ এনেকে ইউজ কৰিব পাৰে মই ইউজ কৰিটো বিৰাটে ভাল পাওঁ আৰু মোৰ স্কিনখনটো মানে এই টোনাৰ গিটাই বিৰাটে ধুনীয়া ফল দিছে বিৰাট মই ভাল ফল পাইছো সেইবাবে আপোনালোকক কৈছো আপোনালোকে ইউজ কৰক ভাল ফল পাব আৰু মোৰ যেতিয়া এনেকুৱা ফিল হয় যে মোৰ স্কিনখন শুকাই গৈছে শুকান হৈছে মানে ভাল লাগি থকা নাই তেতিয়াই মই আহি পেলে এটো স্প্ৰে কৰি লওঁ এটুত মই ভৰাইছিলো আপোনাৰ যোনটো মই ৰ'জ ৱাটাৰ দি বনাইছিলো ৰ'জ ৱাটাৰ এল'ভেৰা জেল গ্লিচাৰিন আৰু ভিটামিন ই কেপসুল বিৰাট এটা ভাল প্ৰডাক্ট বিৰাট মই ভাল পাওঁ ইউজ কৰি এটো আপোনালোকে এইটো যোনটো মই বনাইছিলো ন আপোনালোকে প্লিজ বটলটো মাইন্ড নকৰিব মোৰ এনেকুৱা স্প্ৰে বটল নাছিলে বাবে মই এটুতে ভৰালো আৰু মই এটো ইউজ কৰি আছিলোৱে যেহেতু সেইবাবে মই এটুতে ভৰালো আৰু আপোনালোকে এনেকুৱা খালি স্প্ৰে বটল কিনিবলে অনলাইন পাই যাব আৰু যোনটো এটু যে বনাইছিলো এটু ৰাইচ ৱাটাৰৰ যোনটো বনাইছিলো ইয়াত অকল ৰাইচ ৱাটাৰ আছে আৰু গোলাপ জল আছে বেলেগ একো নাই আৰু ৰাইচ ৱাটাৰটো খালি আপোনালোকে ৰাতিয়ে ভিজাই থব ৰাইচ ৱাটাৰটো হেতু ৰাইচ ৱাটাৰ বেছি ভাল আৰু এটু বিৰাট ভাল মই ইউজ কৰি বিৰাটে ভাল পাইছো আৰু মই মানে বিৰাট ভাল পাওঁ এটু আপোনালোকে ইউজ কৰিব যদি এখন ধুনীয়া স্কিন বিচাৰি আছে একদম স্কিপ নকৰিব আজিৰ পৰাই ট্ৰাই কৰক আৰু এমাহৰ পিছত মোক কমেন্টত আহি জনাব কেনেকুৱা পালে আৰু এই ৰাইচ ৱাটাৰৰ যোনটো টোনাৰ হেতু আপোনালোকে পাৰিলে ফ্ৰিজত মানে ষ্ট'ৰ কৰি ৰাখিব আৰু যোনটো গোলাপ জলৰ আছিল হেতু আপোনালোকে ইনেও ষ্ট'ৰ কৰি ৰাখিব পাৰিলে ৰাইচ ৱাটাৰটো পাৰিলে আপোনালোকে ফ্ৰিজিং কৰি ৰাখিব বেছি ভাল পাব তেতিয়া তো আজিৰ ভিডিওটো কেনেকুৱা লাগিলে একেবাৰে জনাবলে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিওবোৰ চাই থাকিবলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু আজিৰ ভিডিওটো কেনেকুৱা লাগিলে জনাব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব সো আজিলৈ আহিছো আকৌ এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ আহি আছো আপোনালোকে যাতে মই দিয়া ভিডিওবোৰ মিছ কৰিবলগীয়া নহয় সেইবাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো ক্লিক কৰি থব বুলি আশা ৰাখিলো আজিলৈ আহিছো ধন্যবাদ